UPPL আৰু BPF দল একেলগ হৈ ইলেকশ্যন খেলিলে বা তেওঁলোক একেলগে হ'লে মই ভাবোঁ ই এটা পজিটিভ কথা, ই এটা ইতিবাচক দিশ আৰু বিজেপি দলে তাক আদৰণি জনাব আৰু বিজেপি দলৰ এই ক্ষেত্ৰত যিটো ৰিয়েকশ্যন হ'ব এইটো পজিটিভ থাকিব, ইতিবাচক থাকিব। কিন্তু এই আলোচনাত বিজেপি কোনো মধ্যস্থতাৰ ভূমিকা নাই, কিন্তু দুইটা দল লগ লাগিলে বিজেপিয়ে ভাল পাব, কাৰণ আমি বড়ো জাতি জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয় বিচাৰোঁ। এটা ক'ত হৈছে, ইয়াতো কোনো ঘটনাই দেখোন নাই, পুলিচ চুৰি ডকাইতি একো কেছে নাই দেখোন। সোণাপুৰৰ উচ্ছেদটোতো জনজাতি বেল্টৰ কথা, তাৰ লগততো নিৰাপত্তাৰ কোনো কথা হোৱা নাই। আমাৰতো নিৰাপত্তা দেখোন। ইয়াত আমাৰ আজিৰ পৰা 20 বছৰ আগতে আমচুৰ ল'ৰাটো বজাৰতে নোলাইছিলে, এতিয়াতো আমচুৰ ল'ৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰি দিয়ে। গতিকে নিৰাপত্তা এনেকুৱাতো কোনো সমস্যাই হোৱা নাই। কিমান ডাঙৰ ডাঙৰ টিভিত মুখ্যমন্ত্ৰীকে গালি পাৰি বিবৃতি দি থাকে, আগতেতো এইবোৰ নহৈছিলে। গতিকে এইটো এটা ভাল পৰিৱেশ আছে। পৰিৱেশটো বেয়া হ'লেতো, নিৰাপত্তাহীন নহ'লেতো মোৰ এগেইনষ্টত কোনোবাই ক'লেই পুলিচে তাক ধৰিব লাগিছিলে, পুলিচেতো কাকো নধৰে। এটা প্ৰশ্ন দিব বিচাৰিছোঁ, BTRৰ বিজেপি ইয়াম অৰূপ কুমাৰ দেশ বুলি যি বিতৰ্ক, ৰাজনৈতিক কিবা ষড়যন্ত্ৰ থাকিব? অলপ অৰূপ কুমাৰ দেশৰ অলপ বিতৰ্কিতটো বেছি হৈ থাকে, মই হাক দিছোঁ যে বেছি মানে পাখি গজিব নালাগে, অলপমান ভাল কৰি থাকিব লাগে, ৰাইজৰ মৰম আদৰত থাকিব লাগে। কাৰণ ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভেলু নোহোৱা হৈ যায়। সেইকাৰণে অৰূপ দেক মই গুৱাহাটীত মাতি আনি বুজাই দিছোঁ যে আগত যেনেকৈ ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে। ব্লাড ডনেশ্যনৰ কাম কৰিব লাগে, গছ পুলি ৰুব লাগে, দুখীয়া মানুহক সেৱা কৰিব লাগে, বিতৰ্কৰ পৰা দূৰত থাকিব লাগে। কিছুমান বিতৰ্ক বনি যায়, কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব। চব যে বিতৰ্ক সঁচা তেনেকুৱা নহয়, কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল। এমাহ লাগিব প্ৰক্ৰিয়াটো, কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে, তেওঁলোকৰ লগত আমাৰ পুলিচ। এমাহ লাগিব প্ৰক্ৰিয়াটো, কিন্তু CBI ডাইৰেক্টৰে খবৰ সদায় লৈ আছে, তেওঁলোকৰ লগত আমাৰ পুলিচৰ যোগাযোগ চলি আছে। কিন্তু আমি কেছবোৰ একত্ৰিত কৰিব লাগিব, নটিফিকেশ্যন দিব লাগিব, DOPTত যাব, DOPTয়ে CBIক দিব। এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াটোত কিছু সময় লাগে, 1 মাহৰ ভিতৰত হৈ যাব। এইটো মিত্ৰতা এইকাৰণে প্ৰভাৱ নকৰে, আপোনালোকে যদি চাই যোৱাবাৰুতো আমি অকলেই খেলিছিলোঁ আৰু লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে। UPPLে আমাকতো ছিট দিব নোৱাৰিব, দিলেতো আমি লগ লাগিয়ে খেলোঁ, কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব। গতিকে কিন্তু যোৱাবাৰো আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰমোদ বড়োৰ বিপক্ষে প্ৰাৰ্থী দিয়া নাছিলোঁ, আমি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাছিলোঁ। বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে। গতিকে আমাক যদি নিজে নিজে ছিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে, 15টা ছিট দিছোঁ, তেতিয়াতো আমি নেখেলোৱেই। সমস্যাটো হ'ল তেওঁলোকে আমাক ছিট দিব পাৰিব নে নাই। গতিকে আমি যদি নিদিয়ে আমিতো ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব। কিন্তু যোৱাবাৰো আমি খেলিছিলোঁ, তাৰ পৰাতো একো বন্ধুত্বতো কোনো নপৰে। আৰু বিজেপি আৰু বড়ো জনগোষ্ঠী দুইটাতো আমি একেটাই কামে কৰি আছোঁ নহয়, যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত হ'ব লাগে। গতিকে আমাৰ লগত আইডিয়লজি